স্বাগতম জনাইছোঁ মোৰ এটি নতুন ব্লগ লৈ। আজি ব্লগটোৰ মানে এনেকুৱা, আমাৰ ঘৰত কাৰেণ্ট আছে, কাৰেণ্টটো আছে, কিন্তু ভল্টেজ নাইকিয়াৰ বাবে চববোৰ বন্ধ হৈ গৈছে। এক নম্বৰতে পানী প্ৰব্লেম, পানীটো একেবাৰে নাইকিয়া হৈছে। 2 নম্বৰতে কাৰেণ্ট ভল্টেজ নোহোৱাৰ পৰা ফেন নুঘূৰে। এই গৰমত 35 ডিগ্ৰী চেলচিয়াছ হৈছে আৰু গৰমত ফেন নুঘূৰে, এনেকৈ ঘূৰে এনেকৈ। আৰু নেক্সট টাইমটো হৈছে ৰাতি আৰু 8টা-9টাৰ পৰা আমি আন্ধাৰত থাকিব লাগে, কাৰণ কাৰেণ্টটো নাথাকেই। কাৰেণ্টটো অহা টাইমত পোহৰত থাকিব লাগে, আৰু যি টাইমত কাৰেণ্ট আহে সেই টাইমত ইনভাৰ্টাৰ চাৰ্জ নলয়, আৰু চাৰ্জ বেটেৰী ডাউন হৈ আছে। এতিয়া দিনতে এই অৱস্থা, ৰাতিলৈকেতো আৰু একো নহয়। সেইটো কাৰণে মই ব্লগটো এইটো কাৰণে বনাইছোঁ, কাৰণ কাৰেণ্ট নোহোৱা হ'লে বা ভল্টেজ কমটি হ'লে আমি কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, তাৰ কাৰণে এই ব্লগটো বনাইছোঁ। কাৰণ আমিতো কাৰেণ্টৰ তালৈ ফোন কৰিলে কাৰেণ্টটো দিয়ক বুলি ক'লে মানে তেওঁক আধা ঘণ্টামান 1 ঘণ্টা মূৰতহে দিয়ে, আৰু তেতিয়াও যদি দিয়ে আৰু ভল্টেজ কমটি আহে, ইমান কাম নহয়। আৰু যেন তেখেতলোকে প্ৰেক্টিকেলি দেখক যে আমি কিমান কষ্টৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণেহে মই এই ভিডিঅ'টো বনালোঁ, যাতে আপোনালোকৰ যদি কোনোবা বিদ্যুৎ বিভাগত কোনোবা কৰ্মকৰ্তা আছে, তেনেহ'লে তেখেতলোকক টেগ কৰিব, যেন দেখে আৰু আমাৰ এই প্ৰব্লেমবোৰ নোহোৱা কৰি দিয়ে। তেওঁলোকে অলপ ভল্টেজ পাৰে যদি বঢ়াই দিয়ে বুলি, মানে সৰহকৈ দিব বুলি ৰিকুৱেষ্ট কৰিহে মই এই ব্লগটো বনাইছোঁ। যদি মোৰ কিবা ভুল হৈছে তেন্তে মোক ক্ষমা কৰিব। মই মাত্ৰ আমি যোনখিনি পৰিস্থিতিত ভুগিছোঁ সেইখিনি সহায় বিচাৰিহে কৰিছোঁ। এতিয়া কাৰেণ্ট আহিছে আৰু এইটো ইনভাৰ্টাৰটো চাৰ্জ ল'বলৈ আৰম্ভ কৰি আছে, আৰু 1 ছেকেণ্ড বা 2 ছেকেণ্ডৰ পিছত আকৌ কাৰেণ্টটো গুচি যাবগৈ। এয়া গ'লগৈ, আকৌ আহিলে, আকৌ সেনেকৈ গোটেই দিনটোৰ ভিতৰত অকণমান হয়, আৰু ৰাতি হ'লে মানে লাইটকেইটা জ্বলাৰ লগে লগে নাইকিয়া হৈ যায় কাৰেণ্ট। এয়াই অৱস্থা। আৰু ফেনখন এখন ষ্টেণ্ড ফেন কাৰণে অলপ ফাষ্ট ঘূৰিছে। যোনখন স্লিপিং ফেন সেইখনতো ফাষ্ট ঘূৰাৰ সম্ভৱেই নহয়, অকল পাংখাকেইখন ঘূৰিব লাগেনে ঘূৰিছে। আজিতো ৰাতি হ'বলৈ নাপালেই, এই দিনতে লাল বাতি মাৰিলে ইনভাৰ্টাৰে। ৰাতিটো কেনেকৈ কটাম ভাবিবই পৰা নাই, ইমান তপৰ ৰ'দত গৰমত মানুহ থাকিব পৰা হয়। আৰু পানী প্ৰব্লেমটো চাব, ইয়াত লাইন আছে দেখিছে। এতিয়া মেইন চুইচ অন কৰিছোঁ, মানে মটৰ চুইচ অন কৰিছোঁ, পানী নাই। আৰু বাথৰুমত এয়া টেপ খুলিছোঁ, পানী এয়া নাই। আজি 5 দিন ধৰি এনেকৈ আমি পানী তাৰমানে মটৰ পানী ব্যৱহাৰ কৰা নাই। অকল পুখুৰী এটা আছে কাৰণে আমি যেন তেনেকৈ পুখুৰী পানীখিনি চলাব পাৰিছোঁ। এইটোতো পানী নাই, একোতো পানীয়ে নাইকিয়া হৈ গ'ল। 5 দিন এনেকুৱা ব্যৱস্থা। ফ্ৰিজৰ অৱস্থা এয়া, এইটো অকল লাইটটো জ্বলিব লাগেনে জ্বলিছে, আৰু কোনো কাম চাম নকৰে। চববোৰ বস্তু নষ্ট কৰি, ইয়াত ডালিম কেইটামান আছিলে, ডালিমকেইটা বেয়া হৈ গ'ল ভিতৰত। ফ্ৰিজটো কাৰেণ্ট নাহিলেতো তাত গাপ হৈ যায় ন, পূৰা গৰম ভাপ হৈ যায়, আৰু সেইবোৰ ভাৱে গোটেই বস্তুবোৰ বেয়া কৰি দিছে। দালি চালিটো ক'বলৈ বাকী নাই, দালি 5 মিনিট 10 মিনিটৰ পিছত গোটেই গোন্ধ আহি যায়, খাবলৈ পৰা অৱস্থাতে নাথাকে দালিখিনি। আম অকণমান চকলে খাওঁ বুলি ভাবিছোঁ, এইডাল দাড়ি এডাল লৈ কিনি আহি আছোঁ আম পাৰিব। এইজোপা যিহেতু দুপৰীয়া হৈছে, সেইটো কাৰণে আমৰ জুতিকে লওঁ বুলি ভাবিলোঁ। এয়া এতিয়া পেহী আম চকলিয়াই আছে, আৰু মই খাম বুলি ভাবিছোঁ। পোক এটা ওলাইছে, আমত পোক লাগিছে, বেয়া হৈছে আমবোৰ। আৰু এইটো আম বেছিকেইটা নহয়, 2-3টা মানে, মানুহ মাত্ৰ 2জনী। এইকেইটা আম ইয়াত আছে 2-3টা আম। আৰু এই দুপৰ ৰ'দত আমাৰ ছাগলীজনী আহি কিনি ঘাঁহ খাই আহি ৰ'দত তাই আহি কিনি শুই দিছেহি। তাই গমেই পোৱা নাই যে ঠাণ্ডাই হৈছে নে গৰমেই হৈছে। গৈছগৈ নাই, উঠ ছাঁহলৈ যা। নাযায়, তাই তাতে বহি আছে। লাষ্টত উঠিলেগৈ। এইকেইটা আমাৰ বাৰীতে লাগিছে। এইটো হৈছে আনাৰস, আৰু এইটো কঁঠালটো এতিয়া নাখাওঁ কাৰণ গৰম হয়।